ইমান অহংকাৰ ভাল নহয়। কোনো কাৰো আপোন নহয়, ক'বলৈ গ'লে কোনো কাৰো পৰ নহয়। এই জীৱনটোত ইমান অহংকাৰৰ, ইমান জেদৰ, ইমান হিংসাৰ একো প্ৰয়োজন নাই। যিহেতু জীৱনটোত এদিন সকলোৱে মৃত্যুৰ ওচৰলৈ যাব লাগিব, আৰু মৃত্যুৰ ওচৰলৈ গ'লেও কোনেও একো লৈ যাব নোৱাৰিব। একমাত্ৰ নিজৰ জেদ, নিজৰ অহংকাৰ, নিজৰ হিংসা এইবোৰ স্মৃতি হৈ মৃত্যুৰ লগত লৈ যাব লাগিব। জীৱনটোত পাইছোঁ কি? না সুখ না শান্তি। যদি পাইছোঁ কেৱল দুখ, কেৱল অশান্তি। কিয় পাইছোঁ? নিজৰ কিছুমান ভুলৰ কাৰণেই, নিজৰ কিছুমান অহংকাৰ, নিজৰ কিছুমান হিংসা, নিজৰ কিছুমান জেদ এইবোৰ পূৰণ কৰিবৰ কাৰণে আমি সদায় দুখ আৰু অশান্তি ভোগ কৰিবলগীয়া হৈ আছে। মোৰ মাটি, মোৰ ভেটি, মোৰ জাতি এই সকলোবোৰ এৰি এদিন অজান এখন দেশলৈ গুচি যাম, য'ত মৃত্যুৰ পিছত পাপ পুণ্যৰ জোখা লোৱা হয়, হিচাপ লোৱা হয়। নিজৰ জেদ, নিজৰ অহংকাৰ, নিজৰ হিংসা এইবোৰৰ বাদে আমি মৃত্যুৰ পিছত এই পৃথিৱীখনৰ সকলো বস্তু এৰি যাব লাগিব। একো লগত লৈ যাব নোৱাৰোঁ। মাত্ৰ নিজৰ হিংসা, জেদ আৰু অহংকাৰ আমি লগত লৈ যাম। পৃথিৱীখনত মোৰ বুলি একো নাই, নিজৰ বুলি ক'বলৈ ইয়াত একো নাই। নিজৰ লগত থকা সময়তহে নিজৰ। গতিকে মিত্ৰতাই শ্ৰেষ্ঠ ধৰ্ম, বন্ধুত্বই শ্ৰেষ্ঠ ধৰ্ম। গতিকে নিজৰ বুলি একো নাই। মোৰ হাতত থকা সময়ত মোৰ, তেওঁৰ হাতত থকা সময়ত তেওঁৰ। কিন্তু চাবলৈ গ'লে আপোন যেন কোনো নহয়, পৰ যেন কোনো নহয়।